এটা কথা কওঁ, ধৰক আপোনাৰ হাতত দুজন মানুহ আছে, দুয়োজনেই একে ঘৰত জন্ম লৈছে, একে স্কুলত পঢ়িছে, একে ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে, কিন্তু 10 বছৰৰ পিছত এজন সফল, আনজন হতাশ। এনে কিয় হয় বাৰু? পাৰ্থক্য কেৱল এটা, চিন্তা। বন্ধু-বান্ধৱীসকল, আমাৰ জীৱনটো প্ৰথমে আমাৰ মনত সৃষ্টি হয়, তাৰপিছত বাস্তৱতাত। যদি আপুনি প্ৰতিদিনে ভাবি থাকে, মই নোৱাৰোঁ, মোৰ ভাগ্য বেয়া, মোৰ লগত কেতিয়াও ভাল নহয়, তেন্তে আপুনি নিজেই নিজৰ সফলতাৰ দুৱাৰ বন্ধ কৰি দি আছে। কিন্তু যদি আপুনি ভাবিবলৈ আৰম্ভ কৰে, মই চেষ্টা কৰিম, মই শিকিম, এদিন নিশ্চয় সফল হ'ব, তেন্তে আপোনাৰ ভিতৰত এনেকুৱা শক্তি জাগি উঠিব, যিয়ে অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰে। আজিৰ এই ভিডিঅ'টোত শেষলৈকে চাব, কাৰণ বহুতো কথা আমি আলোচনা কৰিম। হয়তো এই এটা ভিডিঅ'ই আপোনাৰ চিন্তাধাৰা, সিদ্ধান্ত আৰু জীৱনৰ দিশ সলনি কৰি দিব পাৰে। পজিটিভ থিংকিং মানে কি? বহুতেই ভাবে পজিটিভ থিংকিং মানে সকলো সময়তে হাঁহি থকা বা সমস্যা নাই বুলি ভাবি থকা, কিন্তু সেয়া সত্য নহয়। পজিটিভ থিংকিং মানে সমস্যা দেখিও আশা নেহেৰুৱা, আঘাত পায়ো পুনৰ উঠি থিয় হোৱাৰ সাহস ৰখা, ব্যৰ্থ হৈও নিজকে শেষ বুলি নভবা। জীৱনত সফল হোৱা মানুহবোৰৰ আৰু আপোনাৰ মাজত ডাঙৰ পাৰ্থক্য টকা নহয়, ভাগ্য নহয়, চিন্তাধাৰাহে। এটা বাস্তৱ শিক্ষা। এজন বৃদ্ধ মিস্ত্ৰীয়ে 40 বছৰ ঘৰ বনাই অৱসৰ ল'বলৈ ওলাইছিল। মালিকে ক'লে, শেষৰ বাৰৰ বাবে আৰু এটা ঘৰ বনাই দিয়ক। বৃদ্ধই মন নগলাকৈ সস্তীয়া সামগ্ৰীৰে ঘৰটো বনালে। শেষত মালিকে ক'লে, এই ঘৰটো আপোনাক উপহাৰ দিলোঁ। বৃদ্ধ হতবাক হৈ গ'ল। তেওঁ যদি জানিলেহেঁতেন যে ঘৰটো নিজৰ বাবে, তেন্তে সৰ্বোত্তমভাৱে বনালেহেঁতেন। এয়াই হ'ল আচল শিক্ষা। আপুনি আজিৰ জীৱনটো যিদৰে গঢ়ি আছে, কাইলৈ সেই জীৱনটো আপোনাৰেই হ'ব। নিগেটিভ থিংকিং কিয় বিপদজনক? নিগেটিভ চিন্তা প্ৰথমে মনটো ক্লান্ত কৰে, তাৰপিছত আত্মবিশ্বাস কমি যায়, সুযোগ দেখায়ো দেখাব নোৱাৰে, সকলো কাম কঠিন যেন লাগে, আনৰ সফলতা দেখি নিজকে সৰু যেন লাগে, শেষত মানুহে চেষ্টা কৰাও এৰি দিয়ে। আৰু পজিটিভ মানুহে বেলেগ কি কৰে? তেওঁলোকে সমস্যা দেখিলে প্ৰশ্ন কৰে, এই সমস্যাই মোক কি শিকাব? ব্যৰ্থ হ'লে কয়, এইবাৰ নহ'ল, কিন্তু পৰৱৰ্তীবাৰ হ'ব। সমালোচনা পালে কয়, ইয়াৰ পৰা কি শিকিব পাৰোঁ? এই মানসিকতাই তেওঁলোকক আগুৱাই নিয়ে। পজিটিভ থিংকিং গঢ়ি তোলাৰ 7টা অভ্যাস। প্ৰথম, প্ৰতিদিনে কৃতজ্ঞতা প্ৰকাশ কৰক। দ্বিতীয়, নিজৰ লগত ইতিবাচক কথা কওক। তৃতীয়, তুলনা বন্ধ কৰক। চতুৰ্থ, ভাল কিতাপ পঢ়ক আৰু জ্ঞান বৃদ্ধি কৰক। পঞ্চম, শৰীৰ সুস্থ ৰাখক। ষষ্ঠ, ভুলক শিক্ষা হিচাপে লওক। আৰু সপ্তম, সপোন লিখি ৰাখক আৰু প্ৰতিদিনে তাৰ বাবে কাম কৰক। শেষৰ শক্তিশালী বাৰ্তা। বন্ধু-বান্ধৱীসকল, মনত ৰাখিব, অন্ধকাৰ কেতিয়াও চিৰদিন নাথাকে। আজিৰ কষ্ট এদিন আপোনাৰ শক্তি হ'ব। আজিৰ ব্যৰ্থতা এদিন আপোনাৰ সফলতাৰ কাহিনী হ'ব। আজিৰ চকুপানী এদিন আপোনাৰ হাঁহিৰ কাৰণ হ'ব। গতিকে কেতিয়াও নিজকে সৰু নাভাবিব, কেতিয়াও আশা এৰি নিদিব, নিজৰ ওপৰত বিশ্বাস ৰাখিব। যেতিয়া আপুনি নিজৰ চিন্তা সলনি কৰে, তেতিয়াই আপোনাৰ জীৱন সলনি হ'বলৈ আৰম্ভ কৰে। মনত জপ কৰক, মই পাৰিম, মই আগবাঢ়িম, মই হাৰ কেতিয়াও নামানো, মোৰ সফলতাৰ দিন নিশ্চয় আহিবই। ধন্যবাদ। যদি ভিডিঅ'টো আপোনাৰ ভাল লাগিল, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি আমাৰ চেনেলটোক সমৰ্থন কৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।